এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা। কিন্তু জুবিন গাৰ্গৰ কিবা এক্সিছ বা কিবা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে, গৰিমা গৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই। মই দেখিছো যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈছে। ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব। যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে, প্ৰথমটো গৰিমা গৰ্গে আমাক ক'ব। গৰিমা গৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে। গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই। খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিব। কিন্তু বাকী যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে, বাতৰি কাকতত ওলাই আছে, সেই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই। গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে, মই আহ্বান জনাম আপোনালোকে যেন CID-ক গৈ পোনে পোনে এই তথ্যখিনি গতাই দিয়ে, তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম। আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছো যে SIT-ক অলপ সময় দিয়ক। SIT-য়ে যদি কৰিব নোৱাৰে বা SIT-ৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয়, আমি ইয়াক CBI-লৈকেও পেলাম।